তো নমস্কাৰ জনাইছোঁ তোমালোক আটাইকে। তো আজিৰ এই ভিডিঅ'টোত মই CMBPSৰ যিটো আমাৰ মুখ্যমন্ত্ৰী বিজ্ঞান প্ৰতিভা সন্ধান সেই পৰীক্ষাটোৰ বিষয়ে আলোচনা কৰিম। তোমালোক আটাই মই ফাৰ্ষ্ট ভিডিঅ'টো চাইছিলে, তাতে চাই পেলাই এপ্লাই কৰিছিলা, সকলোৱে মোক মেছেজো কৰিছিলা, সুধিছিলাও কেনেদৰে কি মই বুজাই দিছোঁ ভালদৰে। তো এতিয়াও বহুত ডাউট আছে এই পৰীক্ষাটোক লৈ। তো এইখিনি গোটেইখিনি কথা আজি ভিডিঅ'টোত ষ্টেপ বাই ষ্টেপ আলোচনা কৰিম। তো তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা, আৰু ভিডিঅ'টো যদি এটা বেকগ্ৰাউণ্ড ন'ইজ আহি আছে তেতিয়াহ'লে তোমালোকে অলপ এডজাষ্ট কৰি ল'বা আৰু। তো বোলা ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো মেইনলি চোৱা, এই CMBPS যিটো মুখ্যমন্ত্ৰী বিজ্ঞান প্ৰতিভা সন্ধান এই বছৰ 2025 বছৰ তোমালোকৰ ছেকেণ্ড বেটছ আৰু ফাৰ্ষ্ট বেটছটো আছিল 2023 চনত। আমি আছিলোঁ সেই ফাৰ্ষ্ট বেটছটোত, আৰু আমি চিলেক্ট হৈছিলোঁ। মই সেইবাবে তোমালোকক এই বৰ্তমানৰ এই বেটছটোক যিখিনি কেণ্ডিডেট আছে তোমালোকক এটা উপদেশ বা তোমালোকে এটা গাইড কৰি দিছোঁ যাতে তোমালোকৰ সহায় হয়, কাৰণ এই পৰীক্ষাটো তোমালোকে ক'তো একো ইনফৰমেশ্যন নোপোৱা বেছিকৈ। তো মেইনলি চোৱা, CMBPSৰ যিটো মই বাকীখিনি কথা কৈছিলোঁ, এক্সাম পেটাৰ্ণ গোটেইখিনি কথা কৈছিলোঁ সকলোখিনি প্ৰথমটো ভিডিঅ'ত। তো তোমালোকে সেই ভিডিঅ'তে তোমালোকৰ ফাৰ্ষ্ট ফেজটো যিটো নেকি ফাৰ্ষ্ট ফেজ হয় CMBPSৰ, দুটা ফেজ থাকে, এটা ৰিটেন এক্সাম ফাৰ্ষ্ট ফেজ, ছেকেণ্ড ফেজটো হ'ল ইণ্টাৰভিউ। তো ফাৰ্ষ্ট ফেজৰ ৰিটেন এক্সামটো তোমালোকে 13 জুলাই তাৰিখে দি আহিলা। অসমৰ মুঠ 9টা কেন্দ্ৰত এই পৰীক্ষাটো অনুষ্ঠিত হৈছিল, আৰু সৰ্বমুঠ 470জন কেণ্ডিডেটছে এই পৰীক্ষাটোত বহিছিল। তেওঁলোকে এই পৰীক্ষাটো দিছিল ফাৰ্ষ্ট ফেজটো ৰিটেন এক্সাম। তো 13 জুলাই অনুষ্ঠিত হৈছিল ফাৰ্ষ্ট ফেজটো, তেনেদৰে শেষ হৈ গ'ল। এতিয়া এই ফাৰ্ষ্ট ফেজটোৰ লৈ তোমালোকৰ বহুত ডাউট আছে যে ফাৰ্ষ্ট পেজটোৰ ৰিজাল্ট কেতিয়া দিব, কি হ'ব, ৰিজাল্ট কেনেদৰে চেক কৰিম, এই সকলোবোৰ কথা মই ভিডিঅ'টো আলোচনা কৰিম। আৰু ছেকেণ্ড পেজ হ'ব ইণ্টাৰভিউ, সেইখিনি কথাও আলোচনা কৰিম। তো ভিডিঅ'ৰ লগত তোমালোকে ষ্টেপ বাই ষ্টেপ গোটেইখিনি জানিব পাৰিবা। তো ভিডিঅ'টো চাই থাকা। যিটো 13 জুলাইত তোমালোকৰ ফাৰ্ষ্ট পেজ ৰিটেন এক্সাম সেইটো অনুষ্ঠিত হৈ গ'ল। সেই তাৰ ৰিজাল্টটো এতিয়া দিব কেতিয়া, তাৰ ৰিজাল্টটো আজি মই ভিডিঅ'টো বনাই আছোঁ 16 জুলাই তাৰিখে। এই 16 জুলাই তাৰিখে হয়তো ভিডিঅ' ৰিজাল্টটো দিয়াৰ চান্স এটা আছে, তোমালোকৰ নোহোৱা নহয়। আজি হয়তো ৰিজাল্টটো গধূলামানলৈকে হয়তো দি দিব পাৰে, কাৰণ তেওঁলোকে এটা আমাক জনাইছিল যে তেওঁলোকে 16 জুলাই তাৰিখে 60-70% চান্স এটা আছে তোমালোকে আজি ৰিজাল্টটো দিয়া। তোমালোকে সেইটো মাত্ৰ জানি থোৱা। যদি আজি নিদিয়ে, আজি 16 জুলাই তাৰিখে যদি ৰিজাল্টটো ৰাতিলৈকে নিদিয়ে, তেতিয়াহ'লে তোমালোকে এই অহা 5-6 দিনৰ ভিতৰত ৰিজাল্টটো পাই যাব বুলি নিশ্চিত ৰাখা, একদম তাৰমানে পূৰা কনফাৰ্ম আৰু ৰিজাল্টটো আহি যাব বুলি। হয়তো আজি আহি যাব পাৰে, আজি 16 জুলাই। যদি ৰিজাল্ট দিয়াৰ পিছত কোনোবাই ভিডিঅ'টো চাই আছে তেনেহ'লে এটা কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা যে তোমাৰ ৰিজাল্ট কি হ'ল, চিলেক্ট হ'লানে নাই ফাৰ্ষ্ট পেজত। তো আজি 16 জুলাই ৰিজাল্টটো দিব পাৰে বা নিদিবও পাৰে, নিদিলে কিন্তু অহা 5-6 দিনত দি দিব। আজি দিয়াৰ চান্স এটা কিন্তু আছে, 16 জুলাই আজি বহুতখিনি এটা চান্স আছে, তোমালোকে সেইটো জানি থোৱা। মাত্ৰ এইকেইদিন তাৰমানে দিয়াৰ চান্স এটা আছে, তোমালোকে একদম পূৰা ষ্টে টিউন। তো নেক্সট আহিল ৰিজাল্টটো। এতিয়া কেনেদৰে চেক কৰিবা? চেক কৰিবলৈ তোমালোকে কি কৰিব লাগিব, তোমালোকে যিটো এষ্টেকৰ ৱেবছাইট আছে ASTEC, সেই ৱেবছাইটত গৈ তোমালোকে তাতে এটা মেৰিট লিষ্ট এখন পাবা। মেৰিট লিষ্ট মানে কি, চিলেক্টেড কেণ্ডিডেটৰ এটা PDF-ৰ লিংক পাবা, ডাউনলোড কৰি ল'বা। তাতে তোমাৰ নামটো আৰু ৰোল নাম্বাৰটো চেক কৰি চাবা। যদি কোনোবাই নোৱাৰা চেক কৰিবলৈ, ৰিজাল্ট দিয়াৰ পিছতো গম নাপা, তেনেহ'লে ডেছক্ৰিপশ্যনত মোৰ হোৱাটছআপ নাম্বাৰ আছে, কণ্টেক্ট নাম্বাৰ আছে মোৰ, তাতে গৈ কণ্টেক্ট কৰিবা বা মোক তাৰমানে জনাবা আৰু যে চেক কৰিব পৰা নাই, মোক চেক কৰি দিয়া বুলি। মই চেক কৰি দিম, তোমালোকে ডেছক্ৰিপশ্যনত নথকা নাম্বাৰটোত মোক কণ্টেক্ট কৰিবা। চ' এতিয়া ফাৰ্ষ্ট ফেজৰ যিটো ফাৰ্ষ্ট ফেজ ৰিটেন এক্সাম, সেইখিনি গোটেইখিনি ডাউট ক্লিয়াৰ হৈ গ'ল যে কি এক্সাম 13 জুলাইত হৈ গ'ল, তোমালোকে দি উঠিলা। তাৰ ৰিজাল্ট কেতিয়া দিব, ৰিজাল্ট 16 জুলাই। আজি দিয়াৰ চান্স আছে, দিব পাৰে, 60-70% চান্স আছে আজি দিয়াৰ। যদি নিদিয়ে, এই অহা 5-6 দিনৰ ভিতৰত ৰিজাল্ট তোমালোকে পাই যাবা ক্লিয়াৰ। আৰু ৰিজাল্ট কেনেদৰে চেক কৰিবা, এষ্টেকৰ ৱেবছাইটত গৈ ৰিজাল্টটো চেক কৰিবা। নোৱাৰিলে কণ্টেক্ট নাম্বাৰ আছে মোৰ, তাতে গৈ কণ্টেক্ট কৰিবা, মই জনাই দিম ৰিজাল্টটো কি হ'ল, তোমাৰ PDF-টো মই দি দিম চিলেক্টেড কেণ্ডিডেটৰ। অ'কে, ফাৰ্ষ্ট পেজৰ ক্লিয়াৰ এইখিনি। এতিয়া ছেকেণ্ড পেজলৈ আহোঁ। ফাৰ্ষ্ট পেজটো ৰিটেন এক্সাম, ছেকেণ্ড পেজটো ইণ্টাৰভিউ, তোমালোকে গম পোৱা। এতিয়া ফাৰ্ষ্ট পেজত ধৰা হ'ল তোমাৰ নামটো আহিল, চিলেক্টেড কেণ্ডিডেটত তোমাৰ নামটো আহিল, তুমি চিলেক্ট হৈ গ'লা ফাৰ্ষ্ট পেজত। এতিয়া তুমি নেক্সট কি কৰিবা ছেকেণ্ড পেজৰ বাবে? ছেকেণ্ড পেজটো হ'ব ইণ্টাৰভিউ। ইণ্টাৰভিউত তুমি কি কৰিব লাগিব, কেনেদৰে দিব লাগিব তুমি ইণ্টাৰভিউ, কিমান মাৰ্কিং পেটাৰ্ণটো কেনেকুৱা হ'ব, কিমান মাৰ্কছ পালে তুমি চিলেক্ট হ'বা, গোটেইখিনি কথা কৈ আছোঁ, তোমালোকে ভিডিঅ'টো চাই থাকা। তো চোৱা, ইয়াৰ ইণ্টাৰভিউটো যিটো হ'ব CMBPSৰ ছেকেণ্ড পেজত, সেই ইণ্টাৰভিউটোক তুমি এক প্ৰকাৰৰ প্ৰেজেণ্টেশ্যন বুলিও ক'ব পাৰা। মানে তোমালোকৰ ইণ্টাৰভিউটো কেনেদৰে হ'ব, তুমি চিলেক্ট হ'লা, ধৰা হ'ল তুমি চিলেক্ট হ'লা এই আমাৰ ৰিটেন এক্সামটোত ফাৰ্ষ্ট ফেজত। ৰিটেন এক্সামত ধৰা হ'ল, মই ধৰি ল'লোঁ 100জন ষ্টুডেণ্ট চিলেক্ট কৰিলে ৰিটেন এক্সামটোত, আৰু এতিয়া ইণ্টাৰভিউত চিলেক্ট কৰিব কিন্তু 50জন, তাৰে 50জন ইণ্টাৰভিউ ৰিজেক্ট কৰিব, আৰু 50জনে চিলেক্ট কৰিব 100জনৰ। যদি ৰিটেন এক্সামত 100জন চিলেক্ট হৈছিলে, তাৰে 50জন ইণ্টাৰভিউত ফাইনেলৰ বাবে চিলেক্ট হ'বা। মেইনলি সেইটো 100জন। এইবাৰ কিমানজন কৰিব তোমালোকে গমেই পাইছা নিশ্চয়। এই 100জন বুলি মই এটা ধৰি লৈছোঁ জাষ্ট। 100জন ৰিটেন এক্সামত চিলেক্ট হ'লা, আৰু 50জনে কিন্তু ইণ্টাৰভিউ চিলেক্ট হ'বা, গৈ পেলাই ফাইনেল তোমালোকে যিটো ফাইনেল CMBPSৰ চিলেক্টেড কেণ্ডিডেট, তাতে আমাৰ নাম সোমাব ইণ্টাৰভিউত, তাৰমানে 50জন চিলেক্ট কৰিব যদি 100জন ৰিটেন এক্সামত চিলেক্ট হয়। তো ইণ্টাৰভিউটো কেনেদৰে হ'ব? ইণ্টাৰভিউটো চোৱা, তোমালোকৰ ইণ্টাৰভিউটো এতিয়া চিলেক্টেড কেণ্ডিডেটছৰ এটা গ্ৰুপ বনাব। গ্ৰুপটোত হোৱাটছআপ গ্ৰুপত তোমালোকক জনাই দিব ইণ্টাৰভিউ কেতিয়া হ'ব, কোনদিনা হ'ব, বা ইমেইলতো তোমালোকৰ আহি যাব গোটেইখিনি কথা। তো মেইনলি তোমালোকৰ ইণ্টাৰভিউটো হ'ব, ইণ্টাৰভিউটো প্ৰেজেণ্টেশ্যন টাইপ হ'ব। কেনেকুৱা প্ৰেজেণ্টেশ্যন, যে ইণ্টাৰভিউটো হোৱাৰ আগত গড়ে 3 দিন বা 2 দিন আগত তোমালোকক 3টা বা 4টা, মেক্সিমাম 4টা টপিক দি দিব।
টপিক কেইটা যিকোনো এটাৰ ওপৰত তুমি ইণ্টাৰভিউ হোৱাৰ সময়খিনিত যিখিনি টাইমত ইণ্টাৰভিউ হ'ব সেই সময়খিনিত তুমি সেই এটা টপিক 3টা বা 4টা টপিকৰ ভিতৰত মাত্ৰ এটা টপিক তুমি প্ৰেজেণ্টেশ্যন দিব লাগিব তেওঁলোকৰ আগত আৰু এই ইণ্টাৰভিউটো সম্পূৰ্ণ ইণ্টাৰভিউটো অনলাইন মোডত হ'ব এই অনলাইনত তোমালোকে তেওঁলোকৰ লিংক দি দিব কেনেদৰে জইন হ'ব লাগে তোমালোক সকলোখিনি কৈ দিব অল এভৰিথিং তোমালোকে অনলাইনত গৈ তোমালোকে জইন হ'বা তোমাৰ যিটো টাইম থাকে তেওঁলোকে টাইম এটা ধৰি দিব অমুক ষ্টুডেণ্টৰ অমুক টাইমত সেই টাইমত গৈ তোমালোক জইন হ'বা জইন হৈ পেলাই তেওঁলোকে তাতে 2-3জন ছাৰ থাকিব অনলাইন মিটিং টাইম তাতে তোমালোকে জইন হৈ পেলাই তুমি কি কৰিব লাগিব তোমাৰ প্ৰেজেণ্টেশ্যনটো দিব লাগিব টপিক কেনেকুৱা ধৰণৰ টপিক আহে 3টা বা 4টা টপিক দিব ধৰি ল'লো আমি যেতিয়া দিছিলোঁ 2023 চনত তেতিয়া আমাৰ বাবে টপিক আহিছিল 3টা টপিক কি আছিল 1 নম্বৰ টপিকটো হ'ল আৰ্টিফিচিয়েল ইণ্টেলিজেন্স অৰ্থাৎ AI 2 নম্বৰটো হ'ল অসমৰ যিটো ক্লাইমেট চেঞ্জ হৈ আছে ক্লাইমেট চেঞ্জৰ ওপৰত ক'ব লাগে এনেদৰে টপিক দিছিল 2টা আৰু এটা দিছিল তেওঁলোকে কি দিছিল তেওঁলোকে এনভাইৰনমেণ্টৰ ওপৰত দিছিল আৰু এনভাইৰনমেণ্ট এটা মানে যে চেঞ্জ হৈছে ক্লাইমেট চেঞ্জ মেইনলি তেনেকুৱা এটা টপিক তেওঁলোকে দিছিল এনেকুৱা 3টা টপিক দিব সেই 3টা টপিকৰ ভিতৰত তুমি মাত্ৰ এটা টপিকত তুমি ক'ব লাগিব কিমান সময় ক'ব লাগিব 3 মিনিটমান সময় তুমি ক'ব লাগিব তেওঁলোকক ধৰি ল'লো তুমি আৰ্টিফিচিয়েল ইণ্টেলিজেন্স এইটোৰ ওপৰত তুমি ক'ব বিচাৰিছা তুমি 2 দিন আগত গম পাইছা যে তুমি এইটো ক'ম বুলি তেতিয়া তুমি ৰিচাৰ্চ কৰি চাবা যদি আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ ওপৰত তোমালোক কিবা লাগে তেতিয়াহ'লে মোকো কণ্টেক্ট কৰিবা ময়ো তোমালোক কিবা অলপ প্ৰভাইড কৰিব পাৰিম মোৰ তাত অলপ যিখিনি আছে আৰু মেটেৰিয়েল তো অলপমান বেছি চাব নালাগে 3 মিনিটৰ জোখা অলপ ক'ব পৰাকৈ অলপ বেছিকখিনি চালে হ'ল সেইখিনি চাই পেলাই তুমি তেওঁলোকৰ আগত প্ৰেজেণ্টেশ্যনটো তুমি দিলা তুমি 3 মিনিট কণ্টিনিউ কৰি পেলাই তুমি তোমাৰখিনি হৈ গ'ল আৰু কোৱা তেতিয়া তোমাৰখিনি হোৱাৰ পিছতে তেওঁলোকে তোমালোকক 3টা বা 4টা মেক্সিমাম সুধিলে 4টা প্ৰশ্ন তেওঁলোকে ওলোটাই সুধিব তুমি কোৱাখিনিৰ ওপৰতে সুধিব কিন্তু তুমি কোৱাখিনিক বেছ কৰি তেওঁলোকে কুৱেশ্যন সুধিব তাৰ বাহিৰে একো নুসুধে তোমাক সেইখিনি ইণ্টাৰভিউ তোমালোকক সুধিব 3-4টা কুৱেশ্যন তুমি উত্তৰ দিলা দিব পাৰিলে ভাল নোৱাৰিলে তোমাৰে বেয়া দিলে উত্তৰটো দি দিলা তাৰপিছত তোমাৰ ইণ্টাৰভিউটো সেইখিনিতে শেষ হৈ যাব মেইনলি ইণ্টাৰভিউটো এনেকুৱাই প্ৰেজেণ্টেশ্যন টাইপ মানে তেতিয়া গম পালা নে ইণ্টাৰভিউটো কেনেকুৱা হ'ব যে ইণ্টাৰভিউটো চিলেক্টেড কেণ্ডিডেটসকলে এইটো এক্সামত যোন চিলেক্ট হ'লা তোমালোকে ইণ্টাৰভিউটো দিব লাগিব কেনেদৰে ইণ্টাৰভিউটো প্ৰেজেণ্টেশ্যন টাইপ মই ক'লোৱেই 3টা বা 4টা টপিক তোমালোকক 2 দিন আগত দি দিব সেইকেইটা টপিকৰ ওপৰত তুমি মাত্ৰ সেই টপিককেইটাৰ ভিতৰত সেই 3 বা 4টা টপিকৰ ভিতৰত মাত্ৰ এটা টপিকত তুমি 3 মিনিট সময় ক'ব লাগিব তুমি অলপ ৰিচাৰ্চ কৰি বস্তুখিনি লিখি ল'বা যে কেনেদৰে এনেদৰে মই কম কথাখিনি আগত অলপ ৰিহাৰ্চল টাইপ তাৰমানে প্ৰেক্টিছ কৰি ল'বা আৰু তুমি এইখিনি কম সেইখিনি সময় তুমি 3 মিনিট সময় তেওঁলোকৰ আগত অনলাইনত কোৱাৰ পিছত অনলাইন হ'ব ইণ্টাৰভিউটো মই ক'লোৱে তুমি কোৱাৰ পিছত তোমাৰ কথাখিনিৰ ওপৰত বেছ কৰি তেওঁলোকে তোমাক 3টা বা 4টা কুৱেশ্যন সুধিব কুৱেশ্যনকেইটা তোমালোকক তুমি কোৱাৰ ওপৰত বেছ কৰি সুধিব তুমি উত্তৰ দিবই লাগিব তেতিয়াহ'লে তোমাৰ চিলেক্ট হোৱাৰ চান্সটো অলপ বেছি থাকে উত্তৰকেইটা যদি দিব পাৰা মানে কোৱাখিনিৰ ওপৰত কোৱাখিনি কৰিলেই তাৰমানে তুমি ভাবিবা যে ইণ্টাৰভিউটো মই ক'লোঁ দেখোন ভালদৰে গোটেইখিনি ক'লে তুমি নম্বৰ নোপোৱা মেইনলি সেইটো তুমি তেওঁলোকে সোধা প্ৰশ্নকেইটা উত্তৰ দিব পাৰিব লাগিব সেইবাবে বহুত একেবাৰে ভিতৰত যাই পেলাই বহুত কিবা খুচৰি পেলাই নাচাবা যদি চোৱাও কিন্তু প্ৰশ্ন তাৰমানে তুমি উত্তৰকেইটা চাই ল'বা যে তুমি এটা টপিকৰ ওপৰত ক'বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ ওপৰত ক'বা তুমি যিখিনি ক'বা তাতে যি প্ৰশ্ন হ'ব পাৰে তুমি ভাবি চাবা আৰু ভাবি চাই পেলাই উত্তৰকেইটাও তুমি নিজে একবাৰ প্ৰেক্টিছ কৰি চাবা তেতিয়াহ'লে তুমি পোৱাৰ চান্স বহুত থাকিব তোমাৰ তো ইণ্টাৰভিউটো তেনেদৰে হ'ব এতিয়া ৰিজাল্টটো মই ক'লোৱে ফাৰ্ষ্ট ফেজৰ ৰিজাল্টটো যিটো ৰিটেন এক্সামৰ ৰিজাল্ট আজি দিব পাৰে 16 জুলাই এইকেইদিনত দিলে তোমালোকৰ যিটো ইণ্টাৰভিউ বা সেইটো ইণ্টাৰভিউটো তোমালোকৰ ছেকেণ্ড বেচটো জুলাই মাহতে হ'ব চাগে জুলাই মাহতে হ'ব মই যেতিয়া হয় তোমালোকক জনাই দিম মোক কণ্টেক্ট কৰিবা মই তোমালোকক হোৱাটছআপত জনাই দিম তো এইকেইদিনৰ ভিতৰতে তোমালোকৰ ইণ্টাৰভিউটো ছেকেণ্ড বেচটো হ'ব নিশ্চয় সেইটো কনফাৰ্ম তো হোৱাৰ পিছত তোমালোক চিলেক্ট হ'লা ধৰি লোৱা ইণ্টাৰভিউটো তুমি চিলেক্ট হ'লা ইণ্টাৰভিউত চিলেক্ট হোৱাৰ পিছত আৰু বাকীখিনি তেওঁলোকে তোমাক বুজাই দিব কি কৰিব লাগে কি কৰিব নালাগে তোমালোকক কণ্টেক্ট কৰিব ডাইৰেক্টলি তোমালোক যাব পাৰিবা বাহিৰত ফুৰিবলৈ যাব পাৰিবা ধুনীয়া বিজ্ঞানৰ বস্তুবোৰ চাব পাৰিবা সকলোবোৰ জানিব পাৰিবা আৰু তোমালোকে এভৰিথিং তো এইখিনি আছিল যে তোমালোকৰ যিখিনি ডাউট মেইনলি ফাৰ্ষ্ট পেজৰ ডাউটটো মই ক্লিয়াৰ কৰি দিলোঁ ফাৰ্ষ্ট পেজত দুটাই ডাউট আছিল ৰিজাল্ট কেতিয়া দিব ৰিজাল্ট কেনেকৈ চেক কৰিম কৈ দিলোঁ 13 জুলাইত পৰীক্ষা হৈ গৈছে ৰিজাল্ট 16 জুলাই আজি দিব পাৰে নিদিলে অহা 3-4 দিনৰ ভিতৰত ৰিজাল্ট পাই যাবা চেক কেনেদৰে কৰিবা এষ্টেকৰ ৱেবছাইটত গৈ তোমালোকে চেক কৰিব পাৰিবা নোৱাৰিলে মোক কণ্টেক্ট কৰিবা ফাৰ্ষ্ট পেজৰ ডাউট এইখিনি ক্লিয়াৰ ছেকেণ্ড পেজৰ ডাউট ফাৰ্ষ্ট পেজৰ চিলেক্টেড কেণ্ডিডেটে ইণ্টাৰভিউ দিব লাগিব ইণ্টাৰভিউটো অনলাইন মোডত হ'ব ইণ্টাৰভিউটো কেনেদৰে হ'ব তোমালোকক 3টা টপিক দি দিব 2 দিন আগত 3টা টপিকৰ ভিতৰত যিকোনো এটাৰ ওপৰত তুমি 3 মিনিট সময় প্ৰেজেণ্টেশ্যন দিব লাগিব সেইটো তুমি বুজাব লাগিব যে বস্তুটো কি কেনেদৰে কি 3 মিনিট সময় তুমি কোৱাখিনিৰ ওপৰত ভিত্তি কৰি তেওঁলোকে তোমালোকক 3টা বা 4টা কেতিয়াবা 2টা এটা প্ৰশ্নও সুধি দিয়ে তোমালোকক সুধি দিব তুমি উত্তৰকেইটা দিলা বঢ়িয়াকৈ তুমি চিলেক্ট হ'লা তাৰপিছত বাকীখিনি তেওঁলোকে যি কৰিব লাগে কৰিবা বাছ তোমালোকক এক্সামটোৰ বাবে চিলেক্ট হ'বৰ বাবে যিখিনি এক্সাম এই যিখিনি ফেজ থাকে 2টা ফেজ এই 2টা ফেজৰ ডাউটটো এইখিনিয়ে ক্লিয়াৰ এইখিনিতে মই ক্লিয়াৰ কৰি দিলোঁ যদি এতিয়াও কিবা ডাউট আছে কিবা বুজি পোৱা নাই মোৰ কথাখিনি কোৱাত হয়তো বহুত স্পীড হ'ব পাৰে তোমালোকে বুজি নাপালে মোক কণ্টেক্ট কৰিবা ডেছক্ৰিপশ্যনত মোৰ নাম্বাৰটো আছে এনি কাইণ্ড অফ হেল্পৰ বাবে মোক কণ্টেক্ট কৰিবা তো আজিলৈ ইমানে এইখিনিয়ে CMBBSৰ মই ডাউটটো ক্লিয়াৰ কৰি দিলোঁ তো আজিলৈ এইখিনিয়ে মই আকৌ পুনৰবাৰ কৈছোঁ কিবা ডাউট থাকিলে মোক সুধিবা